স্বাগতম জনাইছো। আজি আমি কথা পাতিম এজন বিখ্যাত অসমৰ ব্যক্তি। স্ক্ৰিনত দেখিছে ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ বিষয়ে হয়তো জীৱনীমূলক কিছুমান কথা APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম মেইনছত আহিব পাৰে। মই মাত্ৰ তেখেতৰ জীৱনৰ সৰু সৰু কিছুমান ঘটনা আপোনালোকৰ মাজত কম আৰু এইখিনি কথাৰ মাজতে আপোনালোকে পঢ়িবৰ কাৰণে কিছু আঁত বিচাৰি ল'ব বুলি আশা কৰিলোঁ। প্ৰথম কথা হ'ল ভূপেন হাজৰিকাৰ জন্ম হৈছিল অসমৰ পূব প্ৰান্তত 1926 চনৰ 8 ছেপ্টেম্বৰত আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেখেত আহিছিল গুৱাহাটীলৈ। ক'ত নামভৰ্তি কৰিছিল? সোণাৰাম হাইস্কুলত। সোণাৰাম হাইস্কুলত তেখেতে পঢ়ি থকাৰ সময়ত এটা কবিতা লিখিছিল। তেখেতৰ প্ৰথম কবিতা অগ্নিযুগৰ ফিৰিঙতি মই বুলি। তাৰপিছত তেখেত ক'ত গুচি গৈছিল? তেজপুৰ হাইস্কুলত। তেখেতে তেজপুৰ হাইস্কুলত 1942 চনত হাইস্কুলত মেট্ৰিকুলেশ্যন পৰীক্ষা পাছ কৰিলে। তাৰপিছত কটন কলেজলৈ পুনৰ ঘূৰি আহিল। কটন কলেজৰ পৰা 1944 চনত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিলে। তাৰপিছত তেখেত ক'ত গুচি গ'ল? বেনাৰস হিন্দু ইউনিভাৰ্চিটি। বেনাৰস হিন্দু ইউনিভাৰ্চিটিত তেখেতে 1946 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে। তাৰপিছত কিছুদিন তেখেতে অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত কাম কৰিলে। তাৰপিছত পুনৰ তেখেতে ডক্টৰেট ডিগ্ৰী গৱেষণাৰ কামত কলম্বিয়া ইউনিভাৰ্চিটিলৈ গুচি গ'ল আৰু তেখেতে কলম্বিয়া ইউনিভাৰ্চিটিত যেতিয়া গৱেষণাৰ কাম কৰি আছিল তেখেতে এজন পৃথিৱীৰ বিখ্যাত সংগীতজ্ঞ লগ পাইছিল, পল ৰবচন। পল ৰবচনৰ এটা বিখ্যাত গীত ওমেন ৰিভাৰ, এই গীতটোক তেখেতে অসমীয়া সংস্কৰণৰ এটা নতুন ৰূপ দিছে আৰু তেখেতৰ ব্যক্তিত্বৰ সান্নিধ্য পাই তেখেতে সংগীতৰ জগতলৈ পূৰ্ণদমে যাম বুলি মনত থিৰাং কৰি ল'লে। আৰু সেই ওমেন ৰিভাৰ যিটো পল ৰবচনৰ গীত, অসমীয়াত তেখেতৰ গীতটো হ'ল বিস্তীৰ্ণ পাৰৰ অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বোৱা লৈ বোৱা কিয়, এই গীতটো তেখেতে লিখিছিল। আৰু তেখেতে যেতিয়া গৱেষণাৰ কাম সমাপ্ত কৰি পুনৰ অসমলৈ ঘূৰি আহিল তেখেতে কিছুদিন গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ কাম কৰিছিল। 2 বছৰ অধ্যাপনা কাম কৰাৰ সময়তে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল থিম সংটো তেখেতে লিখি উলিয়াইছিল আৰু থিম সংটো আছিল জিলিকাব লুইতৰে পাৰ। তাৰপিছত তেখেতে বোলছবি আৰু সংগীতৰ কামত একাধাৰে লাগিছিল। 1961 চনত তেখেতে মণিৰম দেৱান চিনেমাখন উলিয়াইছিল, নিজে সংযোজন কৰি গোটেইবিলাক কাম, সংগীত, বোলছবি, নেপথ্য গীত গোটেইখিনি। আৰু সেইখন চিনেমাতে অসমৰ কেইজনমান বিখ্যাত মনীষীয়ে অভিনয় কৰিছিল। বিষ্ণু ৰাভা, ফণী শৰ্মা, একেলগতে তেখেতৰ পত্নী প্ৰিয়ম্বদা পেটেল। গতিকে তাৰপিছত তেখেতে ৰাজনৈতিক জীৱনলৈও মন মেলিছিল। 1967 চনৰ পৰা 1972 চনলৈ তেখেতে নাওবৈচা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য আছিল। তাৰপিছত তেখেত একাধাৰে সংগীত আৰু চিনেমাৰ কামত মনোনিৱেশ কৰিলে। 1993 চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতি আছিল শিৱসাগৰ অধিৱেশনৰ। তাৰপিছত তেখেতে কিছুদিন এইবিলাক চৰ্চা কৰি থকাৰ মাজতে এখন চিনেমা কৰিছিল ৰ'দালি বুলি, বুকু হম হম কৰে, আৰু এই চিনেমাখনৰ কাৰণে তেখেতে নেশ্যনেল ফিল্ম এৱাৰ্ডো পাইছিল, দিল হম হম কৰে। তাৰপিছত তেখেতে একাধাৰে এইবিলাক কাম কৰিলে। সমাজ জীৱনত বিভিন্ন ধৰণে সংগীতৰ মাজেৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ লাগিলে। অসমৰ চুকে কোণে গাঁৱে ভূঞে ঘূৰি ফুৰিলে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গান নৃত্যৰ মাজেৰে তেখেতে নতুন সৃষ্টি কৰিলে। অসমৰ বিভিন্ন জনগোষ্ঠী কাৰ্বি মিচিঙৰ মাজত থাকি তেখেতে নতুন নতুন গীত সৃষ্টি কৰিলে। মানুহৰ মাজত তেখেত মিলি গ'ল আৰু সকলোৱে আদৰেৰে তেখেতক গ্ৰহণ কৰিলে। আৰু সেই ভূপেন হাজৰিকাই জীৱনৰ শেষ সময়ত এখন চিনেমাৰ কাম কৰিছিল, নেপথ্য সংগীত দিছিল আৰু চিনেমাখনৰ নাম আছিল গান্ধী টু হিটলাৰ। 1993 চনত তেখেতে যেতিয়া অসম সাহিত্য সভা হৈছিল তেখেতে অসমীয়া সাহিত্যৰ কাৰণে বহুত বলিষ্ঠ কাম কৰিছিল। আৰু 1999 চনত পৰা 2004 চনত তেখেত সংগীত নাটক একাডেমীৰ অধ্যক্ষ পদো গ্ৰহণ কৰিলে। আৰু লগতে এটা কথা জনাবলৈ পাই আমি সুখী যে 1987 চনত 1987 তেখেতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। আৰু তেখেতে এটা ডাঙৰ কথা 1977 চনতে তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। আৰু লগতে 1992 চনত ভাৰতৰ চিনেমা আটাইতকৈ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিল 1992 চনত। গতিকে তেখেতে মৃত্যুবৰণ কৰাৰ আগত পদ্মভূষণ বঁটাও লাভ কৰিছিল 2001 চনত। ইয়াৰ লগতে তেখেত যেতিয়া মৃত্যু হ'ল 5 নৱেম্বৰ 2011 চনত, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো মানুহে দুখত ম্ৰিয়মান হৈছিল।
তেখেতৰ সংগীত সমাজ জীৱনলৈ যিখিনি অৱদান সকলোৱে আজি স্বীকাৰ কৰে। এইকাৰণে কৰে তেখেতৰ সকলো মাজত ভেদাভেদ পাহৰি সকলো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত থাকি সৃষ্টিৰ মাজত থাকি নতুন নতুন সৃষ্টিৰ কাৰণে সকলোকে অনুপ্ৰেৰণা আৰু উৎসাহ যোগাইছিল। লগতে তেখেতে 2012 চনত মৃত্যু হোৱাৰ পিছত পদ্মবিভূষণ বঁটাৰো সন্মানিত কৰিছিল। আৰু লগতে আৰু এটা কথা 2019 চনত তেখেতে ভাৰতৰ অসামৰিক সন্মান ভাৰত ৰত্ন ভাৰত চৰকাৰে তেখেতক প্ৰদান কৰিছিল। গতিকে ইয়াৰ মাজতে তেখেতে সংগীতৰ মাজেৰে যিবিলাক কাম কৰিলে, চিনেমাৰ মাজেৰে যিখিনি কাম কৰিলে, এৰাবাটৰ সুৰৰ পৰা আৰম্ভ কৰি গান্ধী টু হিটলাৰ, মণিৰাম দেৱানৰ পৰা আৰম্ভ কৰি ৰদালিলৈকে সকলো কামৰ মাজত তেখেতে থাকিলে। আৰু আমি সমাজ জীৱনত তেখেতৰ অৱদান প্ৰত্যেকটো মুহূৰ্তে আমি উপলব্ধি কৰোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি সমাজ জীৱনৰ প্ৰত্যেকটো কোণত জাতি জনগোষ্ঠীৰ মাজত গীত লিখাৰ পৰা আৰম্ভ কৰি চিনেমাৰ সম্পাদনা কৰালৈকে একাধাৰে নিৰবিচ্ছিন্নভাৱে যিখিনি কাম কৰিলে তেখেতৰ অৱদান সকলোৱে স্মৰণ কৰিব। আৰু লগতে আমি পৰীক্ষাত ধৰি লওক মেইনছৰ বিষয়ে যদি আহোঁ, প্ৰথম কথা হ'ল তেখেতৰ সামাজিক জীৱনত সৃষ্টিশীলতাৰ ক্ষেত্ৰত প্ৰথম কামটো ধৰি লওক আমি কি কৰোঁ, যদি লিখিব লাগে প্ৰথম কথাই আপোনালোকে আৰম্ভ কৰিব পাৰে। তেখেতে 13 বছৰ বয়সত 1939 চনত 1939 অগ্নিযুগৰ ফিৰিঙতি মই বুলি এটা কবিতা লিখিছিল। সেইটোৱে তেখেতৰ সমাজৰ কাৰণে সৃষ্টিশীলতাৰ প্ৰথম কাম। গতিকে আপোনালোকে 1939 অগ্নিযুগৰ ফিৰিঙতি ময়ৰ পৰা আৰম্ভ কৰি গান্ধী টু হিটলাৰ জীৱনৰ শেষৰ সময়ছোৱাত যিখন চিনেমা নেপথ্য সংগীত দিছিল এইখিনি বিষয়ে আপোনালোকে ভালকৈ লিখিব। আৰু তাৰ লগতে অসম সাহিত্য সভা, সংগীত নাটক একাডেমী, 1992 চনত দাদা চাহেব ফাল্কে বঁটা, এৰাবাটৰ সুৰ, মণিৰাম দেৱান, ৰদালি এইখিনি চিনেমাৰ বিষয়েও আপোনালোকে পঢ়ক। আৰু লগতে কিবা থাকিলে আমাক জনাওক। আৰু যদি কিবা জানিবলগীয়া থাকে, মই মাত্ৰ আপোনালোকক এটা কথাই কৈছোঁ যে 1939 চনৰ পৰা আৰম্ভ কৰি 1993 চনৰ পৰা 2011 চনলৈ যিখিনি কাম কৰিলে চিনেমা আৰু সমাজ আৰু সংস্কৃতিৰ নামত এইখিনি ভালকৈ পঢ়ক। লগতে তেখেতে 1947 চনৰ পৰা 1967 চনৰ পৰা 1972 চনলৈকে তেখেত অসম বিধানৰ পৰা সদস্য আছিল। এইটো বিষয়ে আপোনালোকে পঢ়ক নাওবৈচা সমষ্টিৰ। গতিকে তেখেতে কি কাম কৰিলে এইবিলাক অলপমান চাওক। আৰু এইখিনি কথা ক'লোঁ। আৰু যদি কিবা আপোনালোকৰ জনাবলগীয়া থাকে আমাক কমেণ্ট বক্সত জনাব। আৰু ইউটিউব চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু এটা নতুন খণ্ডলৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আমাৰ চেনেলটো চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।